সতীৰ্থসকল, এই ভিডিঅ'টোৰ জৰিয়তেদি BNB স্মাৰ্ট চেইন কেনেকৈ OPBNB নেটৱৰ্কলৈকে কনভাৰ্ট কৰা যায়, তাৰোপৰি Ridebnbত কেনেধৰণে ৱালেটটো ৰেজিষ্টাৰ কৰা যায়, তো এই বিষয় এই ভিডিঅ'টোত সম্পূৰ্ণকৈ শেষলৈকে চাওক। গোটেই ডিটেইলছ আপুনি পাই যাব। আকৌ ৱালেট এটা নতুনকৈ ৰেডি কৰা যিটো ভিডিঅ' এই চেনেলটোতে আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই ইউটিউব চেনেলত আপুনি যদি বিচাৰে কেনেকৈ Ridebnbত ট্ৰাষ্ট ৱালেট ছেটিং কৰা যায় এই সম্পৰ্কে সকলো তথ্য সহকাৰে ভিডিঅ' এভেইলেবল আছে। ইয়াৰ উপৰিও আপুনি বাংলা, হিন্দী, অসমীয়া ইয়াৰ প্ৰেজেণ্টেশ্যনো দেখিবলৈকে পাব, যি আপোনাৰ ব্যৱসায়টো ডাঙৰ কৰোঁতে একোটা টুলৰ কাম কৰিব। গতিকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে আগন্তুক নতুন নতুন আপগ্ৰেড ভিডিঅ'বিলাক আপোনাৰ ওচৰলৈকে ন'টিফিকেশ্যন আহে। তো প্ৰথমে ট্ৰাষ্ট ৱালেটটোৰ থকা এই BNB স্মাৰ্ট চেইন ইয়াক আমি OPBNBত কনভাৰ্ট কৰিব লাগিব। ইয়াৰ কাৰণে এই ৱালেটখনত চাওক OPBNB ইয়াত নাই চিলেক্ট। চ' আমি ৰাইট কৰ্ণাৰলৈকে যাম আৰু ওপৰত থকা দুইটা বলতে ক্লিক কৰিম। চাৰ্চ বাৰ ওলাই গ'ল। ইয়াতে OPBNB লিখি চাৰ্চ কৰিম। এইটো চাওক OPBNB আহি গ'ল। ৰাইট ছাইডৰ যিটো টেব আছে এইটোত ক্লিক কৰি অন কৰি দিম। আকৌ ওপৰেদি লেফ্ট ছাইডত যিটো কাৰ চিন আছে ইয়াত ক্লিক কৰি বেক কৰিম। চাওক ৱালেটত অলৰেডি OPBNB আহি গ'ল। ইয়াত আমাৰ এথৰিয়াম দৰকাৰ নাই, বিটকইন দৰকাৰ নাই বা BUSD দৰকাৰ নাই। এতিয়া চাওক ইয়াতে OPBNB আৰু BNB স্মাৰ্ট চেইন আছে। এতিয়া আমি BNB স্মাৰ্ট চেইন OPBNB বনোৱাৰ কাৰণে যিটো ব্ৰিজটো কপি কৰিম। তো মই ইয়াত স্মাৰ্ট চেইনৰ পৰা OPBNB বনোৱাৰ কাৰণে যিটো ব্ৰিজ হয় এইটো হয়, মই কপি কৰি ল'লোঁ। এতিয়া ডাইৰেক্টলি ট্ৰাষ্ট ৱালেটত যাম। তলৰ পিনে ডিস্কভাৰ আছে সোঁহাতে, ডিস্কভাৰত ক্লিক কৰিম। ওপৰত চাৰ্চ বাৰটোত পেষ্ট কৰিম, আকৌ চাৰ্চ কৰিম। সতীৰ্থসকল, চাৰ্চ কৰাৰ পিছত এই পেজটো আহিব। আমি ইয়াত কানেক্ট ৱালেট কৰিম বা কানেক্ট ৱালেটৰ ওপৰত ক্লিক কৰিম। এইটো চাওক কানেক্ট ৱালেটৰ ওপৰত ক্লিক কৰাৰ পিছত এই পেজটো ওলাই আহিছে। আমি ইয়াত চাওক কণ্টিনিউ আহিছে। পেজটো ওলোৱাৰ পিছত কণ্টিনিউ কৰিম, কানেক্ট কৰিম কানেক্ট ৱালেট। এতিয়া ট্ৰাষ্ট ৱালেট ওলাই আহিছে বা অন্যান্য Web3 ৱালেট ওলাইছে। আমি ট্ৰাষ্ট ৱালেটত কৰি আছোঁ, চ' ট্ৰাষ্ট ৱালেট ক্লিক কৰিম। নেটৱৰ্ক এথৰিয়াম আহিছে, ইয়াত চেঞ্জটো পচিবল নহয়, তো কানেক্ট কৰিম। ইয়াত চাওক মেক্স কৰিম, মেক্সত ক্লিক কৰিছোঁ। BNBৰ ওপৰত যিটো মেক্স আছে, এতিয়া এমাউণ্ট যিটো 0 আছে এইটো OPBNBত কনভাৰ্ট হৈ যাব, মানে ইয়াতে আহি যাব। চাওক ইয়াতে আহি গৈছে। তলৰটো আছে OPBNB আৰু তলৰ ডিপজিটত ক্লিক কৰিম। ৱেইটিং ফৰ কনফাৰ্মেশ্যন, অলপ সময় ৱেইট কৰিব লাগিব। ইয়াৰ পিছত চাওক তলৰ পিনে এপ্ৰুভ আছে, এপ্ৰুভত ক্লিক কৰিম। ইয়াত এগেইন আহিছে ৱেইটিং ফৰ কনফাৰ্মেশ্যন, অলপ ৰৈ দিয়ক। এতিয়া এই পেজটো যিটো আহিল ইয়াক আমি কাট কৰিম আৰু ডাইৰেক্টলি বেক কৰিম। হোমত ক্লিক কৰিম। ইয়াতে চাওক
BNB স্মাৰ্ট চেইনত আমি ক্লিক কৰিম আৰু ইয়াক ৰিফ্ৰেছ কৰিম। ওপৰত লক্ষ্য কৰক $4.61 আছে। এই $4.61টো ইয়াত জিৰ' হ'ব। মোৰ একচুৱেলি নেটৱৰ্ক ইয়াত জিৰ' হৈ গ'ল। এতিয়া ওপৰতে বেক কৰিম। ইয়াত OPBNB জিৰ' দেখাই আছে, চাওক। OPBNBত ক্লিক কৰিলোঁ। এইটো ৰিফ্ৰেছ কৰিম। ৰিফ্ৰেছ কৰিলে চাব ইয়াতে আহি যাব। এইটো চাওক OPBNBও তৈয়াৰ হৈ আহি গ'ল। এতিয়া ইয়াতে চাওক OPBNB 4.39 অকণমান খৰচ হৈছে ইয়াক BNBৰ স্মাৰ্ট চেইনৰ পৰা OPBNB বনাওঁতে। এতিয়া সতীৰ্থসকল এইটো ৰেজিষ্ট্ৰেশ্যন কৰিম। ইয়াক ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে প্ৰথমতে ইয়াৰ পৰা লগইন কৰি ৰেফাৰেল লিংকটো ল'ম। ইয়াত চাওক জাষ্ট লগইন কৰিছোঁ। ডেছবৰ্ডত ক্লিক কৰিছোঁ। এইটো মোৰ ID নম্বৰ ওলাইছে। ইয়াতে কপি কৰিম ৰেফাৰেল লিংকটো। কপিত ক্লিক কৰিলোঁ। এতিয়া এইটো বেক কৰি আমি নতুন ৱালেটটোত যাম, যিটোক ৰেজিষ্ট্ৰেশ্যন Ridebnbত কৰাম। ইয়াতে ক্লিক কৰিলোঁ। চাওক যিটো ৱালেট আমি ৰেজিষ্ট্ৰেশ্যন কৰাম এই ৱালেটটো উলিয়াই ল'লোঁ। এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰাম ইয়াক। নিউ ID কেনেকৈ ৰেজিষ্ট্ৰেশ্যন হয়। তো আমি ডিস্কভাৰত ক্লিক কৰিম। ইয়াত ওপৰৰ পিনে পেষ্ট কৰিম ৰেফাৰেল লিংকটো, আকৌ চাৰ্চ কৰিম। ইয়াত এথৰিয়াম নেটৱৰ্ক আছে আৰু লগত কানেক্ট আহিছে। আমি কানেক্টৰ ওপৰত ক্লিক কৰিম। চাওক পেজটো এণ্টাৰ পেজ আহি গ'ল, কিন্তু ইয়াত ৰেজিষ্ট্ৰেশ্যন বুলি ওলোৱা নাই। ইয়াৰ বাবে আমি ওপৰৰ তিনিটা ডটত ক্লিক কৰি নেটৱৰ্কটো এথৰিয়াম হৈ আছে OPBNBৰ ওপৰত ক্লিক কৰি ইয়াক OPBNB বনাই দিলোঁ। এতিয়া মেইন ভাইটেল পইণ্ট চাব। এই পেজটো একদম তলৰ পিনে ৰাইট কৰ্নাৰত কি আছে চাওক, দুইটা কাৰ্চিন একলগত ৰাউণ্ড হৈ আছে, মানে এইটো ৰিফ্ৰেছ বাটন হয়। আমি ইয়াৰ ওপৰত ক্লিক কৰিম। ৰিফ্ৰেছত ক্লিক কৰাৰ লগে লগে এইটো কানেক্ট ওলাইছে। এগেইন কানেক্ট কৰিম, কিয়তো নেটৱৰ্কটো চেঞ্জ হৈ গ'ল ইয়াতে অট'মেটিক। এতিয়া সতীৰ্থসকল চাওক ইয়াতে কি আহিছে, ৰেজিষ্টাৰ। আমি ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিম। এপ্ৰুভ কৰি দিম। এইটো নিউ ৰেজিষ্ট্ৰেশ্যন অলৰেডি কমপ্লিট হ'ল। ওপৰত চাওক ছাকচেছফুলি ৰেজিষ্টাৰ্ড বুলি আহি গ'ল। এইটো বিগিনাৰ ৰেংক। যেতিয়াই আমাৰ ৰেজিষ্টাৰ হয় তেতিয়া বিগিনাৰ ৰেংকটো অট'মেটিক হৈ যায়। আকৌ যদি আমি ইনফ্লুৱেঞ্চাৰৰ ওপৰত এইটো আপগ্ৰেড কৰাৰ কাৰণে চিন্তা কৰোঁ, ৰেংক ইয়াত ৰেংক 12টা আছে, আপোনালোক প্ৰত্যেকে জানে অলৰেডি। চ' ইনফ্লুৱেঞ্চাৰত ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া ইয়াতে ব্লু কালাৰৰ এইটো আহিছে আপগ্ৰেড 0.00630 BNB। ইয়াত ক্লিক কৰি আমি আপগ্ৰেড কৰিব পাৰোঁ। বৰ্তমান পচিবল নহয়। ওপৰত চাওক ক্ৰছ চিন আহিছে। ইয়াৰ মুখ্য কাৰণটো হ'ল ইয়াত BNB পৰ্যাপ্ত পৰিমাণে নাই, মানে যিখিনি দৰকাৰ। BNB লৈ এইটো আমি আপগ্ৰেড চিৰিয়েলি কৰাই যাব পাৰোঁ। তো সতীৰ্থসকল এই ভিডিঅ' যিটো এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে যিটো প্ৰচেছ ইয়াত দেখাইছোঁ, চ' আপোনালোকক জনাব বিচাৰিম, যেতিয়াই আপুনি বিগিনাৰ ৰেংকটো ৰেজিষ্ট্ৰেশ্যন কৰিব তো আপুনি ৰেফাৰ ইনকাম পোৱাৰ কাৰণে কোৱালিফাই হৈ যায়। যিমানে কৰিব ৰেফাৰ সিমানে আপুনি ৰেফাৰৰ যিটো এমাউণ্ট, মানে বিগিনাৰৰ যিটো এমাউণ্ট $3কৈ, সেইটো $3তকৈ অলপ কম হ'ব। সেইটো আপোনাৰ প্ৰফিট হিচাপে লৈ থাকিব পাৰিব যিমান ৰেফাৰ কৰে। কিন্তু লেভেলৰ বোনাছ বা প্ৰফিট আপুনি নাপাব। লেভেল কোনটো মই ইয়াতে দেখাই দিছোঁ। কমিউনিটিত ক্লিক কৰি ইয়াত চাওক এইটো প্ৰথম লেভেল দুইটাটো, ইয়াৰ তলত দুটা, এইটো ছেকেণ্ড লেভেল। এনেকৈ আপুনি
আপ টু 24 নম্বৰ লেভেলৰ পৰা প্ৰফিট ল'ব পাৰে। তো ইয়াৰ বাবে আপুনি প্ৰথমতে কৰিব লাগিব কি আপোনাক ৰেংক আপগ্ৰেড কৰিব লাগিব। যদি আপুনি ইনফ্লুৱেঞ্চাৰ ৰেংকটো $4 লগাই পিনে আপগ্ৰেড কৰিছে ছেকেণ্ড ৰেংক যিটো, তো ইয়াতে ষ্ট্ৰাকচাৰত আপুনি ছেকেণ্ড লেভেল যিটো 4টা দেখা পাইছে ক্ৰছ, ইয়াতে আহি সোমাব। যিসকল ব্যক্তি তেওঁলোকৰ ছেকেণ্ড ৰেংকৰ $4কে 4জনৰ পৰা $16 পাব। $4কৈ $16 পাব। ইয়াত বাদ দিও আপুনি 3 নম্বৰ লেভেলৰ পৰাও ইনফ্লুৱেঞ্চাৰৰ প্ৰফিট পোৱাৰ স্কোপ থাকে, যদিহে আপোনাৰ ওপৰৰ 2টা ঘৰ ইনফ্লুৱেঞ্চাৰ হোৱা নাই। যদি হৈ আছে তেওঁলোকে পাব। এনেকৈ লেভেল আপোনাৰ 24 লেভেললৈকে যিমানেই আপগ্ৰেড হ'ব, প্ৰতিটো লেভেলত ক্ৰমানুগতিকভাৱে সংখ্যা বাঢ়ি গৈ থাকে। আৰু এইবিলাক ওপৰৰ পৰা ফিল আপ হওক বা আপুনি বা আপোনাৰ তলৰবিলাকে ৰেফাৰ কৰাৰ পৰা ফিল আপ হওক, য'ৰ পৰাই নহওক, লেভেল ইনকাম ইয়াত 100%কৈ আছে। বুজাৰ কাৰণে প্ৰেজেণ্টেশ্যনটো চাই লওক। ধন্যবাদ সতীৰ্থসকল। চেনেলটো ছাবস্ক্ৰাইব এইকাৰণে কৰিব, আপোনাৰ ব্যৱসায়ৰ কাৰণে, Ridebnb ব্যৱসায়ৰ কাৰণে যিমান দৰকাৰী টুল ইয়াতে এভেইলেবল আছে আৰু এভেইলেবল কৰি গৈ আছোঁ। ইয়ে আপোনাক আপগ্ৰেড কৰাই থাকিব বা আপোনাৰ টিমটোকো ছাবস্ক্ৰাইব কৰাই দিব, যাতে তেওঁলোকেও আকৌ ক'তো বিচাৰিব নালাগে ৰেজিষ্টাৰ কেনেকৈ কৰে, কোনো ইউটিউবত বিচাৰিব লগা নহয়। চ' ধন্যবাদ।